তে কি হয় আপোনালোকে আশীৰ্বাদ কৰিব আশা কৰো সকলো ভাল হ'ব তাৰ হেল্ল' গাইছ কি খবৰ গাইছ আজি আমি কথা পাতিম বোলো নমস্কাৰ ইউটিউব চেনেলটোৰ বিষয়ে তো মোৰ ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোক জনাইছিলোঁ যে বোলো নমস্কাৰ ইউটিউব চেনেলটো কোনোবাই হেক কৰিছে তো বোলো নমস্কাৰ ইউটিউব চেনেলটো আৰু পুনৰ ঘূৰাই পাব নে নাপাব বা কি কৈছিলে আৰু এটা আপডেট দিছিলে কি কৈছে সৰু ভিডিঅ'টো আমি চাই লওঁ সকলো ভালে আছে আৰু ইফালে বহুতে আমাক সুধি আছিলে আমাৰ বোলো নমস্কাৰ ইউটিউব চেনেলটো কি হ'ল কি নহ'ল একদিন মানে একদম মাথা চাথা গৰম হৈ আছে মানে ইমান পুৰা মানে চেষ্টা কৰি আছে এটো আনিব আৰু ইউটিউবক আমি মেইল কৰিছিলো তেওঁলোকে ৰিপ্লাই দিছে অকমান কিবা প্ৰসেসিংৰ টাইম আছে গোটেইখিনি বস্তু তো ৰিএক্টিভেট হ'ব অকমান টাইম আছে আৰু লগতে আমাৰ পাছৱৰ্ড সাবজেক্টটো সব চেঞ্জ হৈ গ'ল মানে আশা কৰিছো মানে গোটেইখিনি আগৰ নিচিনাকে পাওঁ আগৰ সাবস্ক্ৰাইবাৰ আপোনালোক আগৰ যিখিনি আছিলে তো মৰম চেনে গোটেইখিনি আগৰ নিচিনাকে পাওঁ তাৰে কামনা কৰিছো আৰু লগতে মানে ইউটিউবৰ লগত মেইল চলি আছে তে কি হয় আপোনালোকে আশীৰ্বাদ কৰিব আশা কৰো সকলো ভাল হ'ব তাৰ লগতে আমি নতুন চেনেল এটা খুলিছিলো হেল্ল' নমস্কাৰ বুলি তাতে ভিডিঅ' শৰ্টস কিবা কিবি বনাই আছো আপোনালোকে যদি চোৱা নাই তেতিয়াহলে চাব নিশ্চয় চাব ধুনিয়া ধুনিয়া যোৱাকালি এটা বহুত ধুনিয়া তেলেগু হৈ ফেলে এটা ভিডিঅ' বনাইছে মানে এতিয়া যেহেতু আমি গম নাপাও আমাৰ বোলো নমস্কাৰ চেনেলটো আহিবনে নাহে নে কি হৈছে একো গম পোৱা নাই সেইকাৰণে যেহেতু হেল্ল' নমস্কাৰতে আমি সকলোবোৰ বস্তু দি আছো আজি এটা শৰ্টস দিছো ৰাতিপুৱা যোৱাকালিও ভিডিঅ' দি আছো ইয়াত মই লিংকটো দি দিছো আপোনালোকে প্লিজ চাব আৰু আশা কৰিছো ভাল পাব ইয়াতে লিংকটো দি দিছো হেল্ল' নমস্কাৰৰ